যেতিয়া ক'ৰবাত যাব লগা হয় মোৰ বেবীটো আগতে শুই পৰে বা তেতিয়া মই কি কৰিম যাম নে থাকিম যে তাইক থৈ যাম অলপ টেনশ্যনটো লাগিব হেল্ল' গাইজ তো মই এতিয়া যাব ওলাইছোঁ ইয়াতে বিশেষ ধৰণৰ পূজা কি পূজা বুলি ক'লে আই ডোণ্ট ন' কিন্তু গ'লেহে গম পাম কিবা আমলা গছৰ তলত সেই পূজাটো কৰে তো এতিয়া আমি ৰেডি হওঁ এতিয়া শুই গ'ল এতিয়া মই কি কৰিম যাম নে থাকিম হ'লেও তাইক কেনেকৈ শুৱাই থৈ মই আহিলোঁ পূজালৈকে হ'লেও অলপ টেনশ্যন লাগি আছে কিন্তু অঞ্জলি দি আছে যে কৈছে সোনকালে গুচি আহিম বুলি হা वहीं चलेंगे उसी के पास वाली जो होती है ना वही होती है आज ही है मतलब NTPC কেম্পাছৰ ভিতৰতে আছে এডাল আমলখি গছ ইয়াৰ তলতে কৰা হয় আমলা পূজা আৰু সেইমৰ্মে সকলোৱে লৈ যায় খোৱা বস্তু আৰু তাত বহি কিনে তলত পূজা কৰা হোৱাৰ পাছত সকলোৱে নিজৰ নিজৰ ভাগৰ খোৱা বস্তুবিলাক উলিয়াই সকলোকে বিলাই দিয়ে আৰু এনেদৰে মই প্ৰথমবাৰ যিহেতু মোৰ NTPC কেম্পাছত এনেদৰে আমলা দি পূজা কৰিছোঁ আৰু সেইকাৰণে শিকাই দিয়া মতে এই আমলখি গছজোপাৰ তলতেই মই এনেদৰে পূজা কৰিছোঁ প্ৰথমতে যিহেতু চাকিখৰ জ্বলাই লৈছোঁ আৰু তাৰপাছত ঘূৰাই দিয়াৰ পাছত পূজাটো কৰি লৈছোঁ এইডাল দেখিছে নহয় আমলখিৰ গছডাল ইমান ধুনীয়াকৈ ইয়াত ৰোপণ কৰিছে আৰু ইয়াত অৱশ্যে এটা কথাই ভাল ইয়াত গছ নাকাটে আৰু সেইকাৰণে সকলো ধৰণৰ গছ ইয়াতেই পোৱা যায় আৰু এয়া আমি ভাগে ভাগে সকলোবিলাকে খোৱা বস্তু লৈ আহিছে আৰু নিজৰ নিজৰ খোৱা বস্তুৰ আগত এনেদৰে বহি গৈছে তাৰপিছত সকলোৱে এনেদৰে টিফিনবিলাক উলিয়াই কোনে কি আনিছে তাৰে কথাত ব্যস্ত হৈ পৰিছে মই অৱশ্যে পিঠাহে নিছিলোঁ যিহেতু মাহঁতে মোক দিছিলে লাড়ু আৰু পিঠা ঘৰৰ পৰা অনা আৰু সেই পিঠা আৰু লাড়ুৱে লৈ গৈছিলোঁ মই ইমানখিনি গম পোৱা নাছিলোঁ যে কি নিয়া হ'ব অৱশ্যে তাত পুৰি চব্জি সকলোবিলাক বস্তুৱে পোৱা গৈছিলে আৰু আমাৰ ইমান মহিলাখিনিৰ যিহেতু বনোৱাত বহুত চখ আছে সেইকাৰণে সকলোৱে বিধে বিধে ধৰণৰ খোৱা বস্তু লৈ আহিছে ইয়াত এটা কথাই ভাল এই আমলা পূজাটোত মানে কোনো ধৰণৰ পুৰুষ নাহে সকলো মহিলাই ইয়াত আহে আৰু পূজা কৰে আৰু যিবিলাকৰ কণমানি আছে কণমানিবিলাকো লৈ যায় কিন্তু মোৰতো মাজনীজনী অলৰেডি শুই আছে সেইকাৰণে মই তাইক লৈ আহিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে অলপ মনটো বেয়াও লাগিছে বাৰু তাইতো পূজা দেখিলে বা খোৱা বস্তুবিলাক দেখিলে অলপ ভাল পালেহেঁতেন আৰু সকলোকে এনে বিধে বিধে ধৰণৰ খোৱা বস্তু প্লেটে প্লেটে বিলাই দিছে এইখন মোৰ প্লেটখন মই আপোনালোকক দেখুৱাইছোঁ পুৰি আছে এয়া হৈছে নিম্বু ৰাইচ এনে বিভিন্ন ধৰণৰ খোৱা বস্তুৰে বিভিন্ন সাংস্কৃতিক মিলনেৰে অৱশ্যে পূজা কৰা হৈছে এই আমলাটিৰ প্ৰথমে যেতিয়া মোক কৈছিলে আমলাটিৰ পূজা আছে তেতিয়া মই ধৰিব পৰা নাছিলোঁ আচলতে কি হয় এইটো আমলাটি বুলি কোৱাৰ লগে লগে মনলৈ পটককৈ অহা নাছিল যে আমলখি গছৰ তলতে পূজা কৰা হয় আৰু এই পূজাটো কৰাৰ এটা বিশেষত্ব যে ইয়াৰ পাছত সকলোৱে পিকনিক বা বনভোজ খাব পাৰে আমলা গছৰ তলত বা আমলখি গছৰ তলত এনেদৰে পূজা কৰাৰ পাছতে সকলোবিলাকে বনভোজ বা পিকনিক খাবলৈ যায় এনেদৰে ময়ো সকলো খাদ্যৰে সোৱাদ ল'লোঁ আৰু খুবেই টেষ্টি আছিলে নিজৰ নিজৰ ভাগৰ বস্তুবিলাক বনাই আনিছে খুব ভাল লাগিছিলে আৰু যিহেতু এতিয়ালৈকে নৱবৰ্ষ আৰম্ভণি হ'ব আৰু লাহেকৈ সকলো পিকনিক যাব বনভোজ খাব সকলোৱে নিজৰ নিজৰ ৰং ধেমালিত ব্যস্ত হৈ ল'ব তাৰ আগতে এই আমলাটি পূজা কৰি মই সঁচাকৈ খুব ভাল লাগিছে আৰু এনেদৰে আমাৰ কথা বতৰাৰ মাজত সকলোৱে উল্লাস উদ্দীপনাৰ মাজত শেষ হৈ গৈছে আমাৰ এনেকৈ পূজাটো আৰু সকলোৱে খোৱা বস্তু যিহেতু শেষ হৈ গ'ল আৰু তেতিয়া বিধে বিধে যিবিলাক বস্তু যোনে যোনে যিবিলাক বস্তু আনিছিলে সকলোবিলাক বস্তু এনেদৰে পেকিং কৰি ল'লে আৰু যদি আপোনালোকে এই আমলাটি বা আমলখি গছৰ তলত পূজা কৰি পাইছে তেতিয়াহ'লে মোক কমেণ্ট যোগে জনাব আৰু মোৰ ব্লগটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব এইটো সম্পূৰ্ণ আনকাট আছিলে সেইকাৰণে মই বহুত বেছি এডিটিং কৰা নাই আজিলৈ ইমান